Hello guys, welcome back to our channel Kaveri and Preesha's vlog. আজি আহিছোঁ জালুকবাৰীৰ লংকেশ্বৰ মন্দিৰত। এইটো মন্দিৰত বহুত বছৰ আগতে অহা, 12 বছৰমান চাগে, 10-12 বছৰ। আজি বহুত বছৰৰ পিছত আহিছোঁ। জেগাবোৰ ভাল লাগে, বহুত ষ্টেপো আছে। আহিছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব যদি এতিয়ালৈকে কৰা নাই। ঠিক আছে, চাই থাকক। কি ধুনীয়া ভিউ, ইয়াত আহিয়ে ভাল লাগে, বহুত ভাল লাগে। বহুত বছৰৰ মূৰত আজি আহি মানে খুব ভাল লাগিলে আৰু ইয়াত। বহুত ষ্টেপ আছে, ষ্টেপ বগাইও ভাল লাগে কেতিয়াবা এনেকৈ মন্দিৰত। ইমান ধুনীয়া জেগাৰ মাজে মাজে আৰু যোৱাৰ আমেজেই বেলেগ, নহয় জানো? চাই থাকক। ৰ'জ, কেনেকুৱা লাগিছে আহি? লাগিছে ভাল? ভাগৰ লাগিছে নে? লাগিছে? এইটো শনি মন্দিৰ হয় আৰু ওপৰৰ ফালে হনুমানৰ মন্দিৰ আছে, সেইটোও দেখাই দিম আপোনালোকক অলপ, চাই থাকিব। এয়া হনুমানৰ মন্দিৰ। আগতে আহোঁতে দেখা নাছিলোঁ, নতুনকৈ বনাইছে চাগে। আজি আহি ধুনীয়া দেখিলোঁ, মানে ভাল লাগিলে আৰু আহি। বহুত দিনৰ পৰা আহিম আহিম বুলি ভাবি আছিলোঁ। আজি আহি পেলাই পাই মনটো খুব ভাল লাগিছে আৰু মোৰ। আপোনালোকেও কেতিয়াবা আহিব পাৰে ইয়ালৈ, ভাল লাগে আৰু পৰিৱেশটো ভাল লাগে। বহোঁ বুলি ক'লেও বহিব পাৰে আৰু অলপ টাইম লৈ আহিব লাগে, খালি তেতিয়া আৰু ভাল হয় আৰু। আহিয়ে আছোঁ পোৱাহিয়ে নাই, পাইছোঁহি আৰু দেখিছোঁ এতিয়া।
এয়াই হৈছে লংকেশ্বৰ মন্দিৰ। অৱশেষত পালোহি আৰু পাহাৰ বগাই বগাই। ভিতৰত নকৰিলোঁ আৰু ভিতৰত কৰিবলৈ ভালো নালাগে, আৰু যদি আপোনালোকক দেখাই দিওঁ আপোনালোক জানো আহিব চাবলৈ? ছাছপেন্সটো নাথাকিব ন? আপোনালোক আহিব, দৰ্শন কৰি যাব। সেয়াই আৰু। যেনে তেনে ঘূৰি আহিছোঁ আৰু এতিয়া। আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু শেষত আজি মৰা ফটো কেইখনমান দি দিম, আপোনালোকে চাব আৰু। আজিলৈ আৰু সামৰণি মাৰিলোঁ। মহাদেৱে সকলোৰে মংগল কৰক, মনৰ কামনা পূৰ্ণ কৰক। বাই বাই।